ভাল বনাইছে সুন্দৰ কাম আমাৰ জিন্টুদাই কেমেৰা কৰি আছে আৰু এজন পঞ্চম শ্ৰেণী উত্তীৰ্ণ যুৱকে নিৰ্মাণ কৰি ওলাইছে এখন বাইক আৰু এখন বাইকৰ কথানো কি ক'ম ৰ'ব মাইকটো লৈ লৈছো তাৰপিছত কৈ আছো এজন যুৱক যিজন যুৱক আমাৰ বোকাখাতৰ যুৱক যিজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছে এইখন বাইক আৰু এইখন বাইক এনেধৰণে উলিয়াইছে যিখন বাইকত আপুনি অহা যোৱা কৰিব পাৰিব বিভিন্ন ঠাই ভ্ৰমণ কৰিব পাৰিব লগতে সেইজন যুৱক কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কোনো ধৰণৰ ITI অথবা কোনো ধৰণৰ মেকানিকেল কাম নজনাকৈ নিৰ্মাণ কৰাটো কিমান ডাঙৰ কথা সেইটো আপোনালোকে ভাবিলে বা কল্পনা কৰিলে বহুত ডাঙৰ কথা কিন্তু তেওঁ আৰু বিভিন্ন পৰিকল্পনা আছে তেওঁ উল্লেখ কৰিছে যে তেখেতে পঞ্চম শ্ৰেণী উত্তীৰ্ণ কৰিয়েই এনেধৰণৰ কামত তেখেতে বিভিন্ন সময়ত কাম কৰি আজি যিটো অভিজ্ঞতা পাইছে সেই অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ পুষ্ট হৈ তেওঁ এনেধৰণৰ এক সামগ্ৰী তৈয়াৰ কৰি উলিয়াইছে সামগ্ৰী বুলি ক'লে ভুল হ'ব কাৰণ এইখন বাইক আপুনি চলাব পাৰিব কাৰণ ময়ো চলাই চাইছোঁ চলাই চাই কিবা এটা ভাল লাগিছে ইয়াত যথেষ্ট খৰচো হৈছে আৰু ভৱিষ্যতলৈ তেওঁৰ ইচ্ছা আছে যে তেওঁ ভৱিষ্যতলৈ আৰু কিবা কিবি বনোৱাৰ কথা কৈছে তেওঁ এটা বট বনাব যিখন বট মানে চিনেমাত ওলায় চাউথৰ চিনেমাত ওলায় তেওঁ সেই চিনেমা চাই চিনেমাৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেওঁ এখন বট ওলোৱাৰ কথা চিন্তা কৰি আছে আৰু ভৱিষ্যতলৈ তেওঁ আৰু বহু পৰিকল্পনা আছে কোনোবাই সুহৃদয় ব্যক্তিয়ে যদি তেওঁক সহায় কৰে তেতিয়া তেওঁ ভৱিষ্যতলৈ আৰু এনেধৰণৰ বস্তু বনাই আগবাঢ়ি যাব বুলি আশা কৰিছোঁ আৰু লগতে এয়া আমাৰ বোকাখাতৰ গৌৰৱ আপোনাৰ নামটো কি আছিলে বাবলু মণ্ডল বাবলু মণ্ডল দায়ে যথেষ্ট কষ্ট কৰি এইটো নিৰ্মাণ কৰি উলিয়াইছে এইটো আচলতে ডাঙৰ কথা আপুনি কেনেকুৱা ক'ৰ পৰা মানে উৎসাহ পাইছিলে ক'ৰ পৰা মানে সেয়া মোবাইলত চাই থাকোঁ কিমান বছৰ হ'ল আপোনাৰ এইটো ফিল্ডত কাম কৰা এইটো ফিল্ডত কাম কৰা বুলি ক'লেতো হাজিৰা কাম কৰে গেৰেজত কাম কৰা বুলি ক'লে কমেও 22 বছৰ মান হৈ গ'ল 22 বছৰ 22 বছৰ অভিজ্ঞতাৰ পিছত এইটো বনাইছে মই বোকাখাতত বুলি নহয় মই আগত বাহিৰতে আছিলোঁ আপোনাৰ ৰুমটো সাংঘাতিক কলা আছে মানে সাংঘাতিক এটা আপুনি ধূপ জ্বলোৱাটো এটা বনাইছে মই চাইছোঁ এখন ঘৰ বনাইছে সেই ঘৰটো কাৰ কাৰণে বনাইছে কুকুৰ আছে কুকুৰ এটা তাৰ নাম লাইকা আচ্ছা কিন্তু আপুনি কুকুৰৰ ঘৰ বনাইছে নিজৰ ঘৰটো দেখোন আপোনাৰ কিবা চেটেলি মেটেলি হৈ আছে সেইটোক লৈ কি নাই নিজৰ কাৰণে চিন্তা নকৰোঁ এই মানে কি ক'ম এইবোৰ নিজৰ কাৰণে চিন্তা নকৰোঁ মানে এইবোৰতো খোৱা আৰু থকা আৰু খোৱা এইবোৰতো মানুহৰ এটা দিনৰ এটা হিচাই হয় এইবোৰ কৰিবই লাগিব কিন্তু তাতকৈ বেলেগ এটা কাম থাকে না মানুহৰ নহয় জানো বেলেগকৈ অলপ অদ্ভুত কিবা এটা কৰোঁ এতিয়া আপুনি কথা এটা কৈছিল যে চাইনাৰ মানুহ বা বাহিৰৰ মানুহৰ বহুত টেলেণ্ট থাকে বুলি কয় আমাৰ বোকাখাতৰ মানুহৰ টেলেণ্ট আছে নে আছে সব ল'ৰাৰ টেলেণ্ট আছে আৰু সেইবোৰ টেলেণ্ট ল'ৰা মানে য'ত বাহিৰত আছে আৰু প্লাছ এই কি কয় তাহাঁতি সুবিধা নাপায় মেইন কথা হ'ল সেইটোৱে এতিয়া কেনেকুৱা লাগিছে আপুনি আজি নিউজত ওলাব ধৰক আজি আপুনি ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ব তাৰপিছত আপোনাৰ কোনোবাই যদি সহায় কৰিব আহে তেওঁলোকক কি ক'ব আপুনি সহায় কৰিবনে আপোনাক নে আপুনি নিজেই নিজৰ সহায় হ'ম বুলি ভাবিছে নাই নিজে চব কৰি ল'ম বুলি যদি ভাবে মানুহ এইটো ভুল কথা হ'ব মানুহ সহায় ল'বই লাগিব চবে সহায় লয় এজনে একো বস্তু একো কৰিব নোৱাৰে আচ্ছা এতিয়া আপোনাৰ ধৰক আজি আপুনি বাইক এখন বনাইছে এই বাইকখন আপুনি নিজৰ কাৰণে বনাইছে নে কাৰোবাক গিফ্ট দিবলৈ বনাইছে নহয় বৰ্তমান মানে কি মই আৰু কিবা কিবি বনামতো কিবা কিবি বনাবলৈ সেইটো ক'ৰবাই যাব হ'লেও মোৰ মানে প্ৰব্লেম হ'ব কিমান আৰু বেটেৰী ৰিক্সা দিম মই প্ৰথম চিন্তা কৰিলোঁ নাই মই প্ৰথম বাইক বনাম তেতিয়া মানে কি চবফালে কিবা এটা বস্তু আনিব হ'লে মোৰ সুবিধা হ'ব সেইটো কাৰণে মানে প্ৰথম বাইকটো বনাইছোঁ বস্তুবোৰ ক'ৰ পৰা আনিছে ইয়াৰ যিবোৰ মানে বস্তু প্ৰয়োজন হৈছে সেই বস্তুবোৰ ক'ৰ পৰা আনিছে আপুনি এইবোৰ আপোনাৰ স্প্লেণ্ডাৰ বাইক এটা একদম পুৰণা একদম নচলা ভাগে মানে টানি আনিছোঁ সেই তাৰ পৰা কিছুমান বস্তু এই চকেট জাবাৰ চকাটো তাৰপিছত এনেকুৱা বস্তু কিছুমান এতিয়া ধৰক আপুনি বনাই থকা সময়ত বস্তু এটা আপোনাৰ অভাৱ হ'ল পটককৈ তেতিয়া আপুনি কি কৰিছিলে মানে ধৰক ইয়াৰ কোনোবা এটা পাৰ্টছ আপোনাৰ ধৰক এই আপোনাৰ ধৰক ষ্টেণ্ডডালে নাই সেই তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল যে বনাওঁতে এইটো যদি হ'ল হয় কিমান ভাল হ'ল হয় এতিয়া ধৰক ইয়াৰ আপোনাৰ ধৰক লাইটৰ হেৰিটো পাছফালে লাইট কেইটা নাই ডাঙৰ লাইট এটা লগাব ইয়াত আৰু কিবা কিবি মানে জইন কৰিব পৰা যায় নাই সেই বস্তুটো চিন্তা আছে নাই ধেৰ বস্তু আছে এই ইয়াত এনেকুৱা
সেইবোৰ লগাবলৈ ইয়াততো চেল্ফ নাই চেল্ফ নাই এইটো অল মডেল যে আপোনাৰ এই কিক মৰা এইটো অ এইটো পেলাই দিয়া এইটো এই টিভিএছ স্প্লেণ্ডাৰ বুলি ক'লে মানুহ চলাই দেখো পেলাই দিছে না অ অ মই কৈছো নাই ইয়াকে আগত বনাও বোলো ভাল দেখাত যোনটো বাইক মানে দেখি ভাল নাপায় তাক ধুনীয়া বনাই দিম বুলি সেইকাৰণে এইটো এটা কথা আছে মোৰ আচ্ছা 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 বাৰু ঠিক আছে আপোনাৰ ঘৰ এনে অৰিজিনেল ক'ত মোৰ ঘৰ এইটো আপোনাৰ কলাখোৱাত 6 নম্বৰ ৱাৰ্ডত মোৰ ঘৰ অ আপুনি এই মানে ধৰক আৰু এতিয়া ভৱিষ্যতলৈ আপুনি কেনেকুৱা চিন্তা কৰিছে আৰু কি বনাবলৈ ইচ্ছা আছে আৰু সেইটোৱে পানী বৰ্ড এটা বনাবলৈ মন আছে এনেকুৱা ধেৰ বিভিন্ন ধৰণৰ বস্তু যাতে এই বাহিৰৰ ল'ৰাকেইটা বনাব পাৰে আমাৰ মানে ইয়াত যোনকেইটা নোৱাৰো ভাৱনা কৰো সেইটো আমি চেষ্টা কৰিম মানে আপোনাক ধন্যবাদ জনাইছো ইমানখিনি কথা আপুনি ক'লে আপোনাৰ বহু সপোন আছে বহু আশা আছে সেই আশা সপোনবোৰ পূৰ্ণ কৰিবলৈ যথেষ্ট ফাইনেন্সিয়েল প্ৰয়োজন হ'ব পইচা পাতি টকা পইচা বস্তু বাহানিৰ প্ৰয়োজন হ'ব সেই বস্তুসমূহ পালেতো অবভিয়াছলি আপুনি ভালকে কাম কৰিব নহয় জানো আৰু বহুত বস্তু হাতিয়াৰ নাই মোৰ লগত বিনা হাতিয়াৰহে বনিছে যিকোনো বস্তু কাটিবলৈ এটা যদি ধৰক এখন এক্সিডেণ্ট হৈ যায় যাওঁতে ইয়াততো নাম্বাৰ প্লেটো নাই বা এইটো বোলে ব্ৰেক ফেইল হৈ গ'ল তেনেকুৱা হ'ব নাই এইবোৰ নহয় এইবোৰ যোনটো ব্ৰেক কেলে এইবোৰ নতুন বাইকৰ হয় এইবোৰ দেখোন এইটো কোনো কথা নহয় এই কেলে নতুন বাইক কেইটা আপুনি কিনি আনিব গৈ থাকোতে নাট এটাই খুলি যায় এইবোৰ মানুহে বনোৱা বস্তু এইবোৰ কোম্পানী ব্ৰেক ফেইল নহয়তো ব্ৰেক ফেইল কেলে হ'ব এইটো সেম এইটো আগৰ নিচিনা যেনেকুৱা আছে ব্ৰেক ধন্যবাদ জনাইছো এয়া আমাৰ মণ্ডল দা আছিল আৰু মণ্ডল দাই এটা নিৰ্মাণ কৰিছে বাইক আৰু এই বাইকখন ভৱিষ্যতলৈ আপোনালোকৰ আগলৈ উলিয়াব তেওঁ এতিয়ালৈকে ওলোৱা নাই ৰাজপথলৈ হয়তো আপুনি যোৱা নাই বা এইটো অফিচিয়েলি লঞ্চ কৰা নাই এইটো লঞ্চ হ'ব আৰু ভৱিষ্যতলৈ আৰু ভাল ভাল কাম কৰিব বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ আৰু এই ভিডিঅ'টো কেনে পালে আৰু এই যুৱকজনক আগবঢ়াই নিবৰ কাৰণে আপোনালোক সহায় কৰিব বুলি আশা কৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ